এতিয়া মানে বজাৰত গৈ আছোঁ চ' আজি কাতি বিহু হয় বজাৰ কৰিবলৈ চ' চাওঁ বজাৰ কৰি আহি আজি কি কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' এতিয়া নতুন এটা ভিডিঅ' পুনৰবাৰ স্বাগতম জনাইছোঁ চ' আছে না চ' এতিয়া পূজাৰ যোগাৰ কৰি আছোঁ বাট ইয়াত এইটো ৰাখিবি বা আমাৰ ইয়াতে মানে ঔটেঙা নাপাওঁ সেইকাৰণে কি উপায় নাই কলৰ দনাত বনাওঁ আৰু নে কলৰ দনাত শলা বন্তি জ্বলোৱা হ'ব আৰু মাটিৰ চাকি লৈ আনিছোঁ ইয়াতে ঔটেঙা নাপায় কাৰণে এনেকুৱা কৰিব লগা হৈছে চ' বাবা ডিষ্টাৰ্ব নকৰি দিয়া বাবা দেই গুড গাৰ্ল ন ন এতিয়া সম্পূৰ্ণ হোৱাৰ পিছত দেখাই আছোঁ হেই মিমি ইয়াতে নাহিবি গ এতিয়া থাপনাত পূজা দিয়া হৈ গৈছে এতিয়া ৰাস্তাত যাওঁ ৰাস্তাত দিওঁগৈ এতিয়া ৰাস্তাত গৈ আছোঁ ঔটেঙা বাকল নোহোৱাৰ কাৰণে কলগছৰ আৰু মাটি চাকিৰ ব্যৱহাৰ কৰিব লগা হৈছে ইয়াতে বৰ্তমান মই য'ত থাকোঁ তাতে ঔটেঙা গছ একেবাৰে দেখিবলৈ নাপায় দেখাই আছোঁ ৰাস্তাত দিওঁগৈ
So এতিয়া মই কলগছৰ তলত মানে কলা বন্তি জ্বলাই উঠিলোঁ এয়া চাব পাৰিছে কলগছডাল সৰু হয় আমাৰ কলগছ পাবলৈও টান তো আজি হৈছে কাতি বিহু অসমীয়াত আৰু जोंनि বড়োফोरनिया जाबाय মাইনাও फोरबो বড়োসকলে মাইনাও फोरबो হিচাপে পালন কৰে যিসকলে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা হেপী কাতি বিহু সো এয়া হৈছে আমাৰ পৰম্পৰাগত উৎসৱ